আপোনালোকৰ মাজত কোনোবাৰ নাম এনআৰচিৰ খচৰাত অহা নাই নেকি? যদি অহা নাই তেতিয়াহ'লে কোনো চিন্তা নকৰিব, কাৰণ আপোনালোকে আকৌ ৭ আগষ্টৰ পৰা ২৮ ছেপ্টেম্বৰলৈকে আপোনালোকৰ ডকুমেণ্টছসমূহ পুনৰ দাখিল কৰিব পাৰিব। তো ইয়াৰ কাৰণে কোনো চিন্তা নকৰিব। তো এখন নোটিছ আছে, তো এই নোটিছখন আমি এতিয়া পঢ়ি চাম। নোটিছটো দিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পৰা। এনআৰচি সম্পূৰ্ণ এনআৰচিত নাম নাথাকিলে কি কৰিব? যদি আপোনাৰ নাম সম্পূৰ্ণ এনআৰচি খচৰাত নাই, তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই, কিয়নো এইখন খচৰাহে, চূড়ান্ত নহয়। সম্পূৰ্ণ এনআৰচি খচৰা প্ৰকাশৰ পিছতহে প্ৰকাশ পাব চূড়ান্ত এনআৰচি। সম্পূৰ্ণ খচৰাত নাম নাথাকিলেও চূড়ান্ত এনআৰচিত নাম অন্তৰ্ভুক্তিৰ সুযোগ লাভ কৰিব। তাৰ বাবে ইতিমধ্যে এনআৰচি কৰ্তৃপক্ষই গ্ৰহণ কৰিছে ব্যৱস্থা। যিসকল নাগৰিকৰ নাম এনআৰচি খচৰাত নাই, তেওঁলোকে পুনৰ আবেদন দাখিল কৰিব লাগিব। আৰু আবেদন দাখিল কৰাৰ তাৰিখটো হৈছে ৭ আগষ্টৰ পৰা। এনআৰচি সেৱা কেন্দ্ৰ আৰু অনলাইনযোগে উপলব্ধ হ'ব। আবেদন প্ৰপত্ৰ ৱেবছাইটটো হৈছে www.nrcassam.nic.in। এই দাবী প্ৰপত্ৰসমূহ জমা দিয়াৰ সময় ৭ আগষ্টৰ পৰা ২৮ ছেপ্টেম্বৰলৈকে, অৰ্থাৎ আপোনালোকে আপোনালোকৰ প্ৰপত্ৰসমূহ পুনৰ দাখিল কৰিব পাৰিব আৰু এই দাখিল কৰাৰ টাইমটো হৈছে ৭ আগষ্টৰ পৰা ২৮ ছেপ্টেম্বৰলৈকে। তো চিন্তা কৰাৰ কোনো কাৰণ নাই। তো আপোনালোকে এই ডকুমেণ্টছখিনি আপোনালোকে সময়মতে দাখিল কৰি ল'ব। তো যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে এই ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি দৈনিক পাবলৈ খোজে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো থেংক ইউ ফৰ ৱাটছিং।